নমস্কাৰ প্ৰিয় দৰ্শক, চিত্ৰগৃহত চলচ্চিত্ৰ উপভোগ কৰি থকাৰ সময়ত চিনেমাৰ পাইৰেচি কৰা, মোবাইলত দৃশ্যাংশ ৰেকৰ্ডিং কৰা আৰু সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰাটো এক দণ্ডনীয় অপৰাধ। এই অপৰাধত দোষী সাব্যস্ত হলে নগদ টকাৰ জৰিমনাৰ লগতে জেল পৰ্যন্ত হ'ব পাৰে। গতিকে নিজেও এই কাম নকৰিব আৰু কোনোবাই কৰি থকা দেখিলে প্ৰেক্ষাগৃহ কৰ্তৃপক্ষ অথবা আৰক্ষীক অৱগত কৰিব। ধন্যবাদ। বহুত খঙত আছো কিন্তু দেই, চিনেমাখন হলত চাইছে, তেওঁলোকে লাইভ ভিডিঅ' দিছে। কিছুমান মানুহে, কিছুমান ল'ৰা তাত নাজানে ছ'চিয়েল মিডিয়াটো কেনেকৈ ইউজ কৰিব লাগে নাজানে। তাতে মোৰ ভাইটিয়ে হয়। এতিয়া মই এইটো আচলতে ক্ৰাইম কৰিছে। চিনেমাখন হলত চাইছে, তেওঁলোকে লাইভ ভিডিঅ' দিছে। সেইটো নাপায়। সেইটো বস্তু জানিব লাগে যে অসমীয়া চিনেমা এখন ইমান কষ্ট কৰি বনোৱাৰ পিছত, ইমান প্ৰচাৰ কৰাৰ পিছত ৱাই? সেইটো মূৰত অকণ কিবা এটা থাকিব লাগে, ব্ৰেইনটো যে এইটো থাকিব লাগে। এতিয়া মোক খং উঠিছে, কিন্তু মই সিহঁতক থানাত ভৰাব পাৰোঁ, থানাত যাবই। যিয়ে ঝেং কৰিব তাকে থানাত ভৰাম এবাৰ। তোমালোকক ভাল পাওঁ, তোমালোকৰ কাৰণে চিনেমা বনাইছোঁ, তোমালোকে চোৱা। এই বস্তু নকৰিবা আৰু এই বস্তুটো স্প্ৰেড কৰা যে এই বস্তুটো, এই এৱাৰনেছটো লাগে।